এই আমাৰ ঘৰৰ জঙাই হয় এয়া কটিয়া দাঙি দিছে হাই আমত বাই 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 হাই ফ্ৰেণ্ড আজি ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিছোঁ আপোনালোকৰ সকলোৰে ভালনে আশা কৰোঁ ভালে চাগে মই ৰুমি চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মইনো আজি কি দেখাব পাৰোঁ আজি আপোনালোকেও চাব লগতে চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টো এয়া ভাত পানী চব্জি বনাই হৈ গ'ল এতিয়া যাওঁ পথাৰলৈ দিছে এতিয়া এতিয়া গৈ আছোঁ চাই থাকিব আপোনালোকে স্কিপ নকৰাকৈ বাদ দে বৰ দেৰি হৈছে তুলসী গছ ইয়াৰ পৰা যাব নোৱাৰিম এয়া আমাৰ ৰোৱনী ৰুই আছে ন দাৱনী নয় ৰোৱনী আজি এই আমাৰ ৰোৱনীবোৰ ৰুই আছে চাহ দিলোঁ চাহ খালে আৰু ৰুই কেনেকুৱা পাইছ চব ভালনে কানাক দেই এয়া আমাৰ পেহী এয়া আমাৰ নব বহুত দূৰৰ পৰা আহি পিনি ৰুই দিছেগে এয়া আমাৰ ঘৰৰ জঙাই হয় এয়া কটিয়া দাঙি দিছে হাই আমত বাই 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 এয়া আমাৰ ৰোৱনীবোৰ ভাত খাইছেগে আৰু খাবলৈ কেনেকুৱা আলু দালি ব্ৰইলাৰ মাংস লাডুকে দিছে মাটিমাহ লগত বনাই দিছো এয়া আমাৰ ঘৰৰ জৱাই ভাত খাইছে এইটো আমাৰ মাইনাই আপং বাকিছে